নমস্কাৰ বন্ধুসকল, মই গগন আৰু আপোনালোকে চাইছে গগন লাইভ ওৱান। আজি আপোনালোকক বেক কাটিল বা বেক টাৰ্ণ কিকটো কেনেকৈ মাৰিব লাগে এই ভিডিঅ'ত দেখুৱাম। স্কিপ নকৰাকৈ চাব, শেষলৈকে চাব, যাতে আমাৰ ভিডিঅ'টো চাই আপোনালোকে কিকটো মাৰিবলৈ পাৰে। যিসকল গগন লাইভ ওৱানৰ নিউ ভিউৱাৰ্ছ আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কাষত থকা বেল আইকনটো ক্লিক কৰি ওপৰত অলপ ক্লিক কৰিব, যাতে আমি আপলোড কৰি থকা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পোনপটীয়াকৈ আপোনালোকৰ পাই থাকে। তেতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিকটো মাৰিবলৈ যোৱাৰ আগতে আমি পুনৰবাৰ চাই লৈছোঁ কিকটো। আহক তেতিয়া কিন্তু আমি ষ্টেপ বাই ষ্টেপ দেখুৱাম, স্কিপ নকৰাকৈ চাব, শেষলৈকে চাব আৰু কমেণ্ট কৰিব। এইটো আমি আগত দিয়া আছে ভিডিঅ'ত, প্ৰথমতে আপোনালোকে গম পাইছে। এইটো আমি চাব, আমি এনেকৈ থিয় হ'ম। এইটো 180 ডিগ্ৰী কৰি আমি পূৰা কমপ্লিট এনেকৈ থিয় হ'ম। এইটো হাতটো ইয়াত ডিফেন্স থাকিব এনেকৈ, এইটো এনেকৈ ডিফেন্স থাকিব হাতটো। কিকটো আমি এনেকৈ ঘূৰিলোঁ, এইটো এনেকৈ মাৰিম। অ'কে, আমি চাইডৰ পৰা এনেকৈ মাৰিব, কেনেকৈ মাৰিব লাগিব এতিয়া আমি অলপ বেছিকটো দেখুৱাম, কেনেকৈ ক'ৰ পৰা উঠাব লাগিব। আমি ইফালে আছোঁ, এনেকৈ ঘূৰিলোঁ, ঘূৰাৰ পিছত ভৰিটো এনেকৈ উঠাব লাগিব। এইটো আমি এনেকৈ থাকিলোঁ, ঘূৰিলোঁ ইফালে কমপ্লিট। আমি ঘূৰিলোঁ এনেকৈ, ইফালে চালোঁ, কিকটো এনেকৈ ঘূৰাই দিলোঁ। অ'কে, এগেইন দেখুৱাইছোঁ আপোনালোকক, সেইটো চাব। এনেকৈ লৈছোঁ, আমি এনেকৈ লৈছোঁ, ঘূৰিলোঁ ইফালে কমপ্লিট, ইফালে এনেকৈ ঘূৰিলোঁ, টাৰ্ণ হ'ল, ভৰিটো ঘূৰাই দিলোঁ, 90 দিলোঁ। আৰু যিসকল নিউ বিগিনাৰ আছে তেওঁলোকে এনেকৈ কৰিব পাৰে। সেইটো চাব, এনেকৈ ঘূৰিলোঁ, এনেকৈ ঘূৰিছোঁ। অ'কে, আমি আকৌ এবাৰ দেখুৱাইছোঁ আপোনালোকক, চাব। এইটো আমি পূৰা 180 পূৰা এনেকৈ থিয় হ'লোঁ, ঘূৰিলোঁ, এইটো ঘূৰিলোঁ, ভৰিটো চাব, এইটো ভৰিটো লেফ্টটো আমাৰ নেক ক্ৰছ হ'ল, তোমাৰ নেক ক্ৰছ হ'ল। এনেকৈ থাকিলে আমি কিকটো যেতিয়া এইফালে মাৰিম, ইফালে চাব লাগিব, যিটো আমাৰ টাৰ্গেট হ'ব টাৰ্গেটত আমি চাব লাগিব। ঘূৰাৰ পিছত আমি চাব লাগিব। অ'কে, তো ফিৰ আকৌ এবাৰ মাৰি দেখুৱাইছোঁ আপোনালোকক। শেষত এইটো চাব, ঘূৰিলোঁ, যিটো আমাৰ টাৰ্ণ হৈ গ'ল, আকৌ টাৰ্ণ হৈ গ'ল ইফালে টাৰ্ণ হৈ গ'ল, উঠি গ'ল। আমি এইবাৰ দেখুৱাইছোঁ এইটো, আৰু আপোনালোকে ভৰিটো এনেকৈ থিয় হ'ব, সেইটো চাব, তেনেকৈ থিয় হ'ব। চাইডৰ পৰা দেখাইছোঁ। অ'কে, এইটো আছে, এনেকৈ থিয় হ'ব, ভৰি দুটা পোষ্টটো পমটো এনেকৈ হৈছে। এইটো ঘূৰিলোঁ, এনেকৈ ঘূৰিলোঁ, ইফালে ঘূৰিলোঁ, ইফালে ঘূৰিলোঁ, এইটো এনেকৈ ঘূৰাই দিলোঁ, আকৌ জেগাতে ঘূৰিলোঁ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো নিশ্চয় ভাল লাগিছে। শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। যিসকল গগন লাইভ ওৱান ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক ভিডিঅ'ত পুনৰ এটা মাৰ্চেল আৰ্টছৰ চেল্ফ ডিফেন্স তথা ফিজিকেল ফিটনেছ টিপছত লগ পাম। বাই বাই।